এই যে অসমখনত কিবা এটা হ'লে ৰৈ থকা যায় যে জুবিন দা আছে, জুবিন দাই কিবা এটা ক'ব, সেই সাহসটো অসমীয়া মানুহৰ পৰা শেষ হৈ গ'ল। এই যে অসমীয়া চিনেমা এখন চাবলৈ গ'লে বা নাটক এখন চাবলৈ গ'লে যেতিয়া জুবিন দাৰ গানটো বাজি উঠে, তেতিয়া কিবা এটা নিজা নিজা ভাৱ অনুভৱ হয় যে এইখন অসমীয়া চিনেমা, এখন অসমৰ চিনেমা। সেই অনুভৱখিনি অসমৰ মানুহৰ পৰা শেষ হৈ গ'ল। আমি এগৰাকী শিল্পীক হেৰুওৱা নাই, আমি অসমৰ এটা সাহস হেৰুৱাইছোঁ। বানপানীটো জুবিন গাৰ্গ, সমস্যাটো জুবিন গাৰ্গ, আন্দোলন হ'লেও জুবিন গাৰ্গ, বিহু ফাংচনত জুবিন গাৰ্গ। মইতো নাভাবোঁ যে অসমত জুবিন গাৰ্গৰ বাদেও কিবা বিহু পালন হয়। বিহু ফাংচন জুবিন গাৰ্গৰ বাবে যে বাদে যে হয়, সেয়া মোৰ কল্পনাৰো অতীত। এজন গায়ক, এজন শিল্পী, মানুহৰ প্ৰতিভা থাকিলে হৈ যাব পাৰে, ইমান ডাঙৰ কথাও নহয়। কিন্তু জুবিন গাৰ্গ হোৱা টান। এই যে আজি জুবিন গাৰ্গৰ মৃত্যুত প্ৰতিখন অসমীয়া ঘৰত এটা শূন্যতাই বিৰাজ কৰিছে। প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰিছে যে আমাৰ ঘৰৰ ল'ৰা এটা নোহোৱা হৈ গ'ল। জুবিন গাৰ্গ সেই পৰ্যায়লৈ অসমীয়া মানুহৰ ঘৰত সোমাই আছিল। আমি অসমীয়া মানুহে আজি যি হেৰালোঁ, তাৰপিছত আমাৰ হেৰুৱাবলৈ আৰু একো বাকী নাথাকিল। আমিচোন জুবিন গাৰ্গকেই হেৰুৱাই পেলালোঁ। আৰু এই জুবিন গাৰ্গক হেৰুৱাৰ দায়িত্ব কিন্তু শ্যামকানু মহন্তই ল'বই লাগিব। আপুনি মিটিঙত ব্যস্ত আছিলোঁ বুলি কৈ জুবিন গাৰ্গৰ মৃত্যুৰ দায়িত্বৰ পৰা সাৰিব নোৱাৰিব। ছিংগাপুৰলৈ যেতিয়া আপুনি জুবিন গাৰ্গক লৈ গৈছিল, তেতিয়া আপুনি গোটেই অসমখনক, অসমৰ স্বাভিমানক, অসমৰ হৃদয়খনক, হৃৎপিণ্ডটোক লৈ গৈছিল। আৰু সেই হৃৎপিণ্ডটোক ভালকৈ ৰখাৰ দায়িত্ব আপোনাৰ আছিল, যিটো আপুনি পালন কৰিব নোৱাৰিলে। আপুনি বেপৰুৱা ধান্দাতেই সদায় ব্যস্ত হৈ থাকিল। আৰু তাৰ দায়িত্ব আপুনি ল'বই লাগিব। আপুনি দায় সাৰিব নোৱাৰে যে মই বিজনেছৰ মিটিঙত ব্যস্ত আছিলোঁ, গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি মই গমেই নাপাওঁ, জুবিন গাৰ্গ ক'ত আছিল মই গমেই নাপাওঁ। যদি গমেই নাপায়, তেন্তে লৈ কিয় গৈছিল? তাৰ উত্তৰ কিন্তু আপুনি দিব লাগিব। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ, আপোনালোকে জুবিন গাৰ্গক জীয়াই থাকোঁতে কি দিলে? অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱটোৱেই চোন দিব নোৱাৰিলে। জুবিন গাৰ্গৰ মৃত্যুত আজি নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছে, কিন্তু জুবিন গাৰ্গ জীয়াই থাকোঁতে জুবিন গাৰ্গ কিয় এটা পদ্ম বঁটাৰ বাবে যোগ্য নাছিল? জুবিন গাৰ্গে কিয় এটা পদ্মশ্ৰী, পদ্মভূষণ অথবা পদ্মবিভূষণ নাপালে? এই প্ৰশ্নকেইটাও আমি কৰিব লাগিব নহয়। শেষত যিগৰাকী জুবিনদাৰ গীতকেইটাৰে শৈশৱ, কৈশোৰ আৰু এতিয়া যৌৱনত উমলি আছোঁ বা ডাঙৰ হৈছোঁ সেই গীতকেইটাৰে, সেই মৰমৰ জুবিনদালৈ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে শেষ বিদায় জনালোঁ। কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা ভিডিঅ' ইমান সোনকালে এনেকৈ বনাব লাগিব বুলি। তথাপি আৰু সত্যটোতো মানি ল'বই লাগিব। শেষত এটাই কথা ক'ম, জুবিন দা, মন যায় জুবিন দা, মন যায়।